অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই হঠাৎ অসমবাসীৰ পৰা সহায় বিচাৰিছে। কিন্তু কিয় সহায় বিচাৰিব লগা হ'ল অভিনেত্ৰীগৰাকীয়ে, তাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত এজনী ছাত্ৰীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰি অতি দুখেৰে কয় যে, ৰুমিৰ বাবে সহায় ভিক্ষা খুজি মোৰ এই পোষ্ট। আপোনালোকৰ পৰা অলপমান সহায় বিচাৰিছোঁ। আপোনালোকৰ অলপ সহায়েৰে কাৰোবাৰ জীৱনৰ ৰং ঘূৰাই দিব পাৰে। মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰুমি শইকীয়া। হঠাৎ তাইৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। বৰ্তমান বিজ্ঞজনিক জটিল ৰোগত আক্ৰান্ত হৈ GMCH হাস্পিতালত চিকিৎসাধীন হৈ আছে। বৰ্তমান তাইৰ দুয়োটা কিডনী বিকল। মাকৰ এটা কিডনী তাইক দিব ওলাইছে যদিও অস্ত্ৰোপচাৰৰ বাবে প্ৰায় ৬-৭ লাখ টকা প্ৰয়োজন। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবেই এতিয়া যেন পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে। পঢ়া শুনাত যথেষ্ট মেধাসম্পন্ন ৰুমি শইকীয়া মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন ছাত্ৰী। তাইৰ দুচকুত এতিয়াও জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ। গতিকে আপোনালোকৰ অলপমান সহায়েৰে ৰুমি পৰিয়ালটোক কিছু পৰিমাণে হ'লেও সকাহ দিব। দুচকুত হেজাৰ সপোন থকা ছোৱালীজনীৰ জীয়াই থকাৰ হেঁপাহৰ অংশীদাৰী হিচাপে যদিহে কোনো হৃদয়ৱান লোকে সহায় কৰিব বিচাৰে, তেন্তে এই নম্বৰত যোগাযোগ কৰিব পাৰে, নতুবা আৰ্থিক সাহায্য দিব পাৰে তলত উল্লেখ কৰা বেংক একাউণ্টৰ নম্বৰত। আশা কৰিছোঁ পোষ্টটো সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই পোষ্টটোৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনাৰ সহায় পৰিয়ালটোৰ চিৰকাম্য।